সুপাৰ কাপ জ্ঞানেন্দ্ৰ প্ৰতাপ সিং হ'ব অসমৰ নতুন ডিজিপি। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ জিপি সিঙৰ হাতত অসম আৰক্ষী। 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিব ডিজিপি ভাস্কৰজ্যোতিমহন্তই। আহি আছে সুপাৰ কাপ জিপি সিং। চলিত বৰ্ষৰ 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতিমহন্তই। অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান কোন হ'ব তাকে লৈ এতিয়া সৰ্বত্ৰে চলিছে ব্যাপক চৰ্চা। লগতে ভাস্কৰজ্যোতি মহন্তৰ পাছত এই গুৰু দায়িত্ব কোনে লাভ কৰিব সেই সন্দৰ্ভত সম্প্ৰতি কেইবাটাও নাম চৰ্চালৈ আহিছে। জিপি সিং হ'ব নেকি নতুন ডিজিপি? পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান কোন হ'ব ইয়াক লৈ বিশেষভাৱে চৰ্চালৈ আহিছে বৰ্তমানৰ আইন শৃংখলা শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ নাম। 1991 বেটছৰ অসম মেঘালয় কেডাৰৰ IPS বিষয়া জিপি সিং দুটা দশকৰো অধিক কাল অসমৰ আইন শৃংখলা ব্যৱস্থাৰে সুপৰিচিত। কেৱল সেয়াই নহয়, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াৰ উচ্চপদস্থ বিষয়া হিচাপে পঞ্জাৱ, জম্মু কাশ্মীৰ, মহাৰাষ্ট্ৰ আৰু অসমত সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা IPS বিষয়াগৰাকীক কা বিৰোধী আন্দোলনৰ সময়ত পুনৰ অসমলৈ উভতাই অনা হৈছিল। ডিজিপিৰ দৌৰত আৰু কোন? জিপি সিঙৰ পিছতে নাম চৰ্চালৈ আহিছে যোগাযোগ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধান SN সিঙৰ নাম। দক্ষ আৰক্ষী বিষয়াগৰাকীৰ লগতে নতুন আৰক্ষী সঞ্চালক প্ৰধানৰ তালিকাত স্থান লাভ কৰিছে আৰক্ষীৰ সীমান্ত শাখা তথা প্ৰশাসন শাখাৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ অধীনত ডেপুটেশ্যনত থকা ৰামপ্ৰসাদ মীনা আৰু নেপাৰ সঞ্চালকৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি থকা দীপক কুমাৰৰ নামো পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ বাবে চৰ্চালৈ আহিছে। বৃদ্ধি হ'ব নেকি ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল? এইসকল বিষয়াৰ নাম চৰ্চালৈ আহিছে যদিও বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। পিছে ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল বৃদ্ধি পাব নে পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ'ব বেলেগ এগৰাকী আৰক্ষী বিষয়া, সেয়া নিৰ্ণয় কৰিব গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ইষ্টমোজো অসম।